নমস্কাৰ জনাইছোঁ পোনপ্ৰথমে সকলোকে আজি আপোনালোকৰ মাজলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ মানে বহুত দিনৰ পাছতহে আনিছোঁ দেই ভিডিঅ'টো এইটো ৰেচিপি হিচাপেও নহয় মই যিহেতু বনাই খাইছিলোঁ সেইকাৰণেহে ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকলৈ শ্বেয়াৰ কৰি দিছোঁ এতিয়া এনেদৰে মই বইল কৰি লৈ মানে গাহৰিখিনি কেৰাহীত দি দিলোঁ দিয়াৰ পাছতে কেঁচা পিঁয়াজ হালধি নিমখ সকলোখিনি দি মই ঢাকন দি ৰাখিছিলোঁ আৰু এটা পিঁয়াজ পেষ্ট কৰিও দি দিলোঁ এনেকৈ বনাই খাই বহুত ভাল লাগে সেইকাৰণে অলপ দেৰি আকৌ ঢাকন দি ৰাখি দিলোঁ বিলাহীও দি দিলোঁ বিলাহী দুটা লৈছিলোঁ দেই মই তাৰপিছত ৰেড চিলি মিট মছলা আৰু মই জিৰা আদা নহৰু পেষ্ট আছিলে সেইখিনিও দি দিলোঁ তাৰপিছতে মই কেঁচা জলকীয়াও একেলগে দি দিলোঁ আলু কিন্তু মই ফ্ৰাই কৰি লৈছিলোঁ দুটা সেইখিনিও দি দিছোঁ সৰু সৰুকৈ কাটি এয়া ঢাকন দি ৰখাৰ পিছতে চাওকচোন ইমান ধুনীয়াকৈ সিজিছে আপোনালোকে এনেকৈ খায়নে জনাবচোন দেই মই বিলাহী দি খাই ভাল পাওঁ কিন্তু গেছৰ প্ৰব্লেম আছে যিহেতু তথাপিও মানে মুখৰ জুতিটো এৰিবই নোৱাৰি আৰু আপোনালোকে কোনে কোনে খাই এনেকৈ ভাল পায় জনাবচোন দেই মোৰ প্ৰায় এয়া ৰেডি হৈয়ে গ'ল যিহেতু মানে পৰ্কখিনি মই মানে বইল কৰি লৈছিলোঁ আৰু বেছি টাইম নালাগিলে সিজোতে দেখিছেনে মোৰ ৰেডি হৈয়ে গ'ল ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থেংক ইউ